वेलकाम बैक टू आवर यूट्यूब चेनेल। की खबर आपलोकर निश्चय ভাল চাগে मोरतो भाले सदाय निचिनाके जी आज किमान दिन बहुत दिनों मूरत एटा भिडिओ आपलोकर आगলৈ আগবঢ়াবলৈ আহিছোঁ। মানে আজি हल काति बिहु और काति बिहु दिनटोत आमिनो की करूँ की करी थाको সেই গোটেই দিনটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আৰু ধুনীয়াকৈ ভিডিঅ'টো চাই থাকিব। আৰু এইটো আমাৰ নতুন ঘৰটো আগতে আপোনালোকক এবাৰ দেখাইছিলোঁ টিং মাৰি থকা আৰু অলপ অলপ হৈছেগে আৰু সেয়া ঘৰটো ধুনীয়াকৈ এতিয়া উঠিলোঁ। উঠি মেলাই অকণ মূৰত চেম্পু লগাই থৈছোঁ, সেইটো কাৰণে অকণমান দেৰি ৰখি আছোঁ এনেকৈ বান্ধি। আৰু এতিয়া এনেই আছোঁ ঘৰতে, কাম চাম মায়েহঁতে কৰি আছে। আজি যিহেতু ঔটেঙা চাকি দিয়ে আৰু মায়ে ঔটেঙা কাটি আছে আৰু মই ইফালৰ পৰা সিফালে যি টি কাম এতিয়া ঘৰ মুচিমগৈ, ধুনীয়াকৈ ঘৰ সাৰিম। ঘৰ সাৰি ঘৰ মুচি আজৰি হ'ম আৰু ধুনীয়াকৈ। আৰু সন্ধিয়া পৰতহে আমাৰ কাতি বিহু তুলসী তলত চাকি জ্বলোৱা হয় আৰু সেইখিনি গোটেইখিনি আপোনালোকে চাবলৈ হ'লে গোটেই ভিডিঅ'টো চাব লাগিব। গোটেই ভিডিঅ'টো চাবলৈ হ'লে অকণ স্কিপ নকৰাকৈ ধুনীয়াকৈ ভিডিঅ'টো চাই যাওক। এই ভেটি বনোৱা হ'ল, এয়া আমাৰ পাপাই ধুনীয়াকৈ তুলসী ভেটি বনালে। তুলসী দিয়া নাই, ডাল আনি মেলাই ধুনীয়াকৈ ৰুব লাগিব। আৰু কলগছো ইয়াত পুতিম বুলি ভাবিছোঁ, কি হয় নাজানো, কিন্তু এতিয়া অকণ ধুনীয়াকৈ সাৰি মুচি থোৱা হৈছে। আৰু চক ধুনীয়াকৈ বনালোঁ আৰু একেবাৰে আপোনালোকক গধূলি লগ পালোঁ। একেবাৰে নামঘৰ আহিলোঁ আৰু চাই যাওক। ফাইনেলি এবাৰ মন্দিৰলৈ ওলাই মেলাই আহিলোঁ আৰু এতিয়া নামঘৰত চাকি দিলোঁ। আৰু এতিয়া মন্দিৰলৈ আহি আছোঁ আৰু এখন নামঘৰ আছে, সেই ভাগত চাকি দিওঁ। এনেকৈ চাদৰ মেখেলা পিন্ধি আহিছোঁ। এইফালে মা ভাইটি সোমাইছে, এইফালে মই, আৰু ইয়াত ধুনীয়াকৈ চাকি গছ দিওঁ। তাৰপিছত আপোনালোকক লগ পাই আছোঁ। এয়া ফাইনেলি আমি নামঘৰত ধুনীয়াকৈ চাকি জ্বলালোঁ আৰু চাকি জ্বলাই ধুনীয়াকৈ আমি পাই গ'লোহি মন্দিৰ। আৰু এয়া মন্দিৰত সকলোৱে ধুনীয়াকৈ মিলি আমি চাকি জ্বলালোঁ। আৰু যিহেতু মন্দিৰৰ গেট অফ হৈ আছে, যিহেতু তেওঁ প্ৰথম ধুনীয়াকৈ মন্দিৰৰ ভিতৰত চাকি জ্বলাই তেওঁ গেট অফ কৰি গ'ল। আৰু সকলোৱে মিলি আমি ধুনীয়াকৈ বাহিৰতে চাকি জ্বলাই আছোঁ। চাকি দি আহিলোঁ আৰু ধুনীয়াকৈ চাকি জ্বলালোঁ। নামঘৰ মন্দিৰ গোটেই ভাগতে চাকি দিলোঁ। আৰু এতিয়া ঘৰত ধুনীয়াকৈ চাকি তাকি দিম আৰু দেখাই যাম। আৰু এতিয়া কাপোৰ সলাই লওঁ, চাদৰ মেখেলা পিন্ধি গৈছিলোঁ নামঘৰলৈ আৰু এতিয়া ধুনীয়াকৈ পালোহি। আৰু এতিয়া কাপোৰ কানি সলাই ঘৰত কামত লাগিব। তুলসী ভেটি গৈ ধুনীয়াকৈ চাকি দিলোঁ আৰু এইফালে কলগছ দি ধুনীয়াকৈ অকণমান মম চম জ্বলাই দিলোঁ আৰু ধুনীয়াকৈ। আৰু এইফালে আমাৰ ভাইটি আৰু আমাৰ নতুন ঘৰটো ধুনীয়াকৈ মম জ্বলাই দিছোঁ। আৰু সেইফালে অকণমান লাইট লগাই দিছোঁ আৰু ধুনীয়াকৈ। আৰু এইফালে আমাৰ এইটো ঘৰটো চাকি দি দিছোঁ। আৰু ভাইটিয়ে বম ফুটাই একদম চিঞৰ বাখৰ কৰি আছে, মোক মাতিছে বম ফুটাবৰ কাৰণে। আৰু ইয়াৰ ধুনীয়াকৈ বম দি দিয়া হৈছে চাৰিওকাষে। আৰু এইফালে মই আছোঁ, মোক চাগে ক'লা ক'লা দেখিছে আপোনালোকে। এইফালে ভাইটি ৰখি আছে, তাক বম ফুটাই দিব লাগে। আৰু এতিয়া আমি প্ৰাৰ্থনা কৰি লওঁ দেই। আৰু আপোনালোকে দেখিলে ধুনীয়াকৈ প্ৰাৰ্থনা কৰিলোঁ। আৰু এইফালে প্ৰসাদ খাবলৈও হ'ল। আৰু মোৰ যিহেতু বম ফুটাব ভয় লাগে, সেইকাৰণে ফুলজাৰিকৈ ফুলালোঁ। আৰু পাপাই কেউলোৱা বম ফুটাব দিছে। মানে এইটো কি বুলি কয়, চকৰি। আমি এতিয়া ফুৰাম হা, গোটেই সোপা আছে। আমি এতিয়া কেউলীয়া ফুটাম, কেউলোৱা। আমি এতিয়া দেখাম চাব দেই। আমাৰ পাপাই বনাই আছে কেউলোৱা, আমি এতিয়া ফুটাম। এইটো জ্বলি গ'ল, ধুনীয়া লাগিছে ন? ধুনীয়াকৈ ফুলিছে। কিন্তু মোৰ ভিডিঅ'টো এডিট কৰা এলাহতে মানে থাকি গৈছিলে। আৰু ভিডিঅ'টো কেনেকুৱা পালে জনাব। যিখিনি পাৰিলোঁ অকণমান অকণমান ক্লিপ ল'লোঁ আৰু ধুনীয়াকৈ মানে সাঁচি থ'ম বুলিয়ে বনাইছোঁ। আৰু যিহেতু পিছলৈ চাবলৈ হ'ব, তেনেদৰে ভিডিঅ'টো অকণমান অকণমান ক্লিপ লৈ ৰাখি থ'লোঁ। আৰু ভিডিঅ'টো আপোনালোকে চাই কেনেকুৱা পালে জনাব। আৰু বহুত দেৰি হ'ল ভিডিঅ'টো দিয়া, গতিকে একো নাই, আপোনালোকে ধুনীয়াকৈ ভিডিঅ'টো চাব। আৰু লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ বাই।